তো সেই গাছ কি খবৰ ভালে চাগে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এতিয়া গাছ আছিলোঁ দলঙৰ ওপৰত আৰু এইটো মানে ভিডিঅ'টো আপলোড দি পাইছিলোঁ মানে কালি যিহেতু মানে এটা ভিডিঅ' বনাইছিলোঁ তো সেইটো মানে আপলোড দি পাইছিলোঁ যিহেতু আমাৰ গছৰ নেটৱৰ্ক নাপায় মানে তো ইয়ালৈ দলঙলৈ আহিব লগা হয় মানে বাকী এতিয়া দলংখন চাওক নতুনকৈ বনাই থকা হৈছে বোলে নতুনকৈ কালাৰ চালাৰ কৰি দিয়া হৈছে বোলে বাকী বতাহ চা মাৰিছে অলপ এয়া বতাহ মাৰিছে চাওক বাকী এইফালে দলংখন নতুনকৈ বনাইছে খুঁটাবিলাক বনাই থকা হৈছে চাইডৰ খুলি দেখিছে বাকী এতিয়া মানে আমাৰ গছৰ নেটৱৰ্ক নাপায় যিহেতু আমাৰ দলঙলৈ আহিব লগা হয় মানে ভিডিঅ' আপলোড বহুত যিহেতু MB লাগে 455 MB লাগে তো মানে সেইকাৰণে আহিব লগা দলঙত বাকী আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো বলক যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ চাবস্ক্ৰাইব কৰি দিব আৰু তো বলক চাই থাকক এতিয়া আছোঁ ঘৰত আৰু আজি ভিডিঅ'টো ঘৰত আৰম্ভ কৰিছোঁ আৰু মানে কালি পৰা যিহেতু ৰাস আৰম্ভ হ'ল যিহেতু মানে ৰাস আৰম্ভ হৈছে তো কালি মানে ৰাস চাব গৈছিলোঁ মানে তো ৰাস চাব যাওঁতে মানে কেইটামান ভিডিঅ' ক্লিপ হৈছিলোঁ মানে আৰু মানে ব্লগ বনা নহ'ল তাত মানে যিহেতু চাউণ্ডটো লাউড থাকে যিহেতু মানে কথা ক'ব অসুবিধা হয় তো সেইকাৰণে মানে ক্লিপ এটা ল'লোঁ তো এটা ক্লিপ দিয়া এডিট কৰিছোঁ আৰু আজি ভিডিঅ'টোত দি দিম তো আপোনালোকে ভিডিঅ'টো চাব যদি ভাল লাগে আৰু আজিও ৰাস আছে তো আজি দেখাম যদি ভিডিঅ' বনাব পাওঁ আজি দেখাম আৰু কাইলৈ আপলোড কৰি দিম তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এইখিনি মানে ভিডিঅ' বনোৱা হোৱা নাই তো এইখিনি মানে আজি এইখিনি ভিডিঅ' দিব চেষ্টা কৰিছোঁ মানে যিমান পাৰোঁ তো বলক আজি ভিডিঅ'টো চাওক আৰু কেনেকুৱা পাই জনাব কমেণ্ট কৰি পেলাই তো বলক চাই থাকক তো গাইছ এতিয়া আপুনি ভিডিঅ' এডিট কৰা হৈছে তো ভিডিঅ'টো দেখাই দিছোঁ এডিট কৰি আছোঁ কেনেকৈ চাওক মানে এডিট কৰি থকা হৈছে কালি যিহেতু ৰাস চাব গৈছিলোঁ তো কেইটামান ভিডিঅ' মানে লৈছিলোঁ আৰু সেইকেইটা ভিডিঅ' এডিট কৰিছোঁ আৰু তো ভিডিঅ'টো চাব আপোনালোকে